म्यूचुअल फंड सही है এই লাইনটো শুনি শুনি আপুনি হয়তো বৰ হৈ গল টিভি চালেও তাত এড দেখা পায় বা ইউটিউবত কিবা চালেও তাত এড ওলাই যে মিউচুয়াল ফান্ড সহি হে কিন্তু মিউচুয়াল ফান্ড আসলতে কি বস্তু হয় যদি হেতু এতিয়ালৈ বুজিয়ে পোৱা নাই তো বলক আজিৰ এই ভিডিওত একদম সহজতে বুজিবলৈ চেষ্টা কৰিম যে মিউচুয়াল ফান্ড আসলতে কি হয় কিমান টাইপৰ মিউচুয়াল ফান্ড আছে লাষ্ট আৰু মোস্ট ইম্পৰ্টেন্ট বস্তুটো হল যে ইয়াৰ পৰা আপোনাৰ কি বেনিফিট হ'ব পাৰে তো নমস্কাৰ বন্ধুসকল বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিওত মৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো যদি আপুনি ইনভেষ্টিংৰ ওপৰত ইন্টাৰেষ্টেড হয় আৰু শেয়াৰ মাৰ্কেট মিউচুয়াল ফান্ড এইবোৰত ইনভেষ্টিং শিকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও আপোনাৰ মিছ নহয় 1963 ত ইণ্ডিয়াত প্ৰথম মিউচুয়াল ফান্ড আহিছিল যাৰ নাম আছিল ইউটিআই ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মিলি পেলাই এটো ইনিচিয়েটিভ লৈছিল যাতে মানুহক সেভিংস আৰু ইনভেষ্টিংৰ ওপৰত এনকাৰেজ কৰিব পাৰে তো আজিৰ পৰা প্ৰায় 60 বছৰ আগতেই ভাৰতত প্ৰথম মিউচুয়াল ফান্ড লঞ্চ কৰিছিল কিন্তু আজিকালি এনেকুৱা হাজাৰ হাজাৰ মিউচুয়াল ফান্ড আছে তো বলক এতিয়া বুজি লও যে মিউচুয়াল ফান্ড আসলতে কি হয় তো মিউচুয়াল ফান্ড ইয়াৰ নামতে ইয়াৰ অৰ্থ লুকাই আছে মিউচুয়াল মানে কমন বা সাধাৰণ আৰু ফান্ড মানে তো জানেই যে টকা তো মিউচুয়াল ফান্ডৰ একদম সহজ অৰ্থটো হল যে সাধাৰণ মানুহৰ টকা বা কমন মানুহৰ টকা তো মিউচুয়াল ফান্ড মানে এনেকুৱা এটা ফান্ড হয় যত আমাৰ নিচিনা হাজাৰ হাজাৰ মানুহৰ টকা একেলগে কালেক্ট কৰি ৰখা হয় আৰু কালেক্ট কৰি ৰখা এই গুটেইখিনি টকা কোৱা হয় একেলগে AUM আৰু এই AUMৰ ফুল ফৰ্ম হৈছে এসেট আন্ডাৰ মেনেজমেন্ট আৰু কালেক্ট কৰি ৰখা এই টকাখিনি এনেকুৱা ঠাইত ইনভেষ্ট কৰে যাতে আমাক ম্যাক্সিমাম ৰিটাৰ্ন জেনাৰেট কৰি দিব পাৰে স্পেশালি ভাল কোনোবা কোম্পানীৰ শেয়াৰত ইনভেষ্ট কৰে বন্ডত ইনভেষ্ট কৰে আৰু গোল্ডতো ইনভেষ্ট কৰে আৰু প্ৰতিটো এনেকুৱা মিউচুয়াল ফান্ডক মেনেজ কৰিবলৈ এজন এক্সপাৰ্ট থাকে যাক কোৱা হয় ফান্ড মেনেজাৰ আৰু ফান্ড মেনেজাৰে ফান্ডত কালেক্ট কৰা টকাখিনি ক'ত ইনভেষ্ট কৰিব হেতু ডিসিশন ফান্ড মেনেজাৰে লয় আৰু ফান্ডত থকা যিমানখিনি AUM থাকিব এই ফান্ডত টোটাল যিমান AUM থাকিব তাৰ ওপৰত ফান্ড মেনেজাৰে এটা কমিশন স্যালাৰি হিচাপে পায় তো এতিয়ালৈ নিশ্চয় বুজি পালে যে মিউচুয়াল ফান্ড আসলতে কি হয় তো বলক এতিয়া বুজি লও যে মিউচুয়াল ফান্ডৰ কিমান টাইপ আছে তো মিউচুয়াল ফান্ডক এসেট আৰু ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰি নানান ধৰণৰ ভাগত ভগাব পাৰি তো এসেটৰ ওপৰত ডিপেন্ড কৰি মিউচুয়াল ফান্ডক তিনটা ভাগত ভগাব পাৰি এটা হৈছে ইকুইটি মিউচুয়াল ফান্ড আৰু এটা হৈছে ডেট মিউচুয়াল ফান্ড আৰু এটা হৈছে হাইব্ৰিড মিউচুয়াল ফান্ড তো ইকুইটি মিউচুয়াল ফান্ড মানে স্টক মাৰ্কেটত ইনভেষ্ট কৰা ইকুইটি মিউচুয়াল ফান্ডে মেইনলি স্টক মাৰ্কেটত ইনভেষ্ট কৰে যদি আপুনি আপোনাৰ টকাখিনি ইকুইটি মিউচুয়াল ফান্ডত ইনভেষ্ট কৰে তেতিয়াহলে আপোনাৰ টকা ইনডাইৰেক্টলি স্টক মাৰ্কেটতে ইনভেষ্ট হৈ থাকিব তো যদি আপুনি বিচাৰে যে আপোনাৰ টকাখিনি স্টক মাৰ্কেটত ইনভেষ্ট হৈ থাকক তেতিয়াহলে আপুনি আপোনাৰ টকা ইকুইটি মিউচুয়াল ফান্ডত ইনভেষ্ট কৰিব পাৰে আৰু নাম্বাৰ 2 হৈছে ডেট মিউচুয়াল ফান্ড ডেট মিউচুয়াল ফান্ড মানে হৈছে এনে ধৰণৰ মিউচুয়াল ফান্ড যত আপোনাৰ টকা সৰকাৰি বন্ড বা সৰকাৰি ট্ৰেজাৰি বিলত ইনভেষ্ট কৰে যদি আপুনি বিচাৰে যে আপোনাৰ টকাখিনি কোনোবা সৰকাৰি বন্ড বা ট্ৰেজাৰি বিলত ইনভেষ্ট হক তেতিয়াহলে আপুনি ডেট মিউচুয়াল ফান্ডত ইনভেষ্ট কৰিব পাৰে আৰু হাইব্ৰিড মিউচুয়াল ফান্ড মানে এনেকুৱা মিউচুয়াল ফান্ড হয় যত আপোনাৰ টকা ইকুইটি আৰু ডেট দুয়োটাতে ইনভেষ্ট হৈ থাকিব যদি আপুনি বিচাৰে আপোনাৰ টকাখিনি ইকুইটি আৰু ডেট দুয়োটাতে ইনভেষ্ট হৈ থাকক তেতিয়াহলে আপুনি যিকোনো হাইব্ৰিড মিউচুয়াল ফান্ডত ইনভেষ্ট কৰিব পাৰে তো এই তিনিটা মিউচুয়াল ফান্ডৰ ৰিস্ক আৰু ৰিটাৰ্ন ফ্যাক্টৰ বেলেগ বেলেগ হয় ইকুইটি মিউচুয়াল ফান্ডত ৰিস্ক বেছি আৰু ইয়াৰ ৰিটাৰ্নও বেছি হয় আৰু ডেট মিউচুয়াল ফান্ডৰ ৰিস্ক কম আৰু ইয়াৰ ৰিটাৰ্নও তুলনামূলকভাৱে কম হয় আৰু হাইব্ৰিড মিউচুয়াল ফান্ডত ৰিস্ক আৰু ৰিটাৰ্ন দুয়োটাই মিডিয়াম হয় কাৰণ হাইব্ৰিড মিউচুয়াল ফান্ডত ইনভেষ্ট কৰিলে আপোনাৰ টকা ইকুইটি আৰু ডেট দুয়োটাতে ইনভেষ্ট হৈ থাকে তো ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰিও মিউচুয়াল ফান্ডক তিনিটা ভাগত ভগাব পাৰি এটা হৈছে ওপেন এন্ডেড মিউচুয়াল ফান্ড আৰু এটা হৈছে ক্লোজড এন্ডেড মিউচুয়াল ফান্ড আৰু এটা হৈছে ইন্টাৰভেল ফান্ডস আৰু ওপেন এন্ডেড মিউচুয়াল ফান্ড মানে এনে ধৰণৰ মিউচুয়াল ফান্ড হয় যত আপুনি যিকোনো সময়ত ইনভেষ্ট বা সেল কৰিব পাৰে আৰু ক্লোজ এন্ডেড মিউচুয়াল ফান্ড মানে এনেকুৱা মিউচুয়াল ফান্ড হয় যত আপুনি কেৱল ষ্টাৰ্টিংৰ সময়তহে ইনভেষ্ট কৰিব পাৰে আৰু তাৰ পিছত যেতিয়ালৈ টাৰ্ম শেষ নহয় তেতিয়ালৈ আপুনি ইনভেষ্ট বা সেল কৰিব নোৱাৰে তো ইন্টাৰভেল মিউচুয়াল ফান্ড মানে এনে ধৰণৰ মিউচুয়াল ফান্ড হয় যত আমি কেৱল এটা স্পেশাল ইন্টাৰভেলতহে ইনভেষ্ট বা সেল কৰিব পাৰো আৰু সেই স্পেশাল ইন্টাৰভেলটো মিউচুয়াল ফান্ডে নিজে ডিসাইড কৰে আৰু সেই ইন্টাৰভেল শেষ হোৱাৰ পিছত না আমি তাত ইনভেষ্ট কৰিব পাৰি না আমি হেতু সেল কৰিব পাৰি তো এই তিনি ধৰণৰ মিউচুয়াল ফান্ডৰ পৰা ওপেন এন্ডেড মিউচুয়াল ফান্ডটো স্পেশালি বেছি পপুলাৰ হয় কাৰণ ওপেন এন্ডেড মিউচুয়াল ফান্ডত আমি যিকোনো সময়ত ইনভেষ্ট বা সেল কৰিব পাৰি
তো এতিয়ালৈ আপুনি নিশ্চয় বুজি পালে যে মিউচুৱেল ফাণ্ড আচলতে কি হয়, মিউচুৱেল ফাণ্ড কিমান টাইপৰ হয়। তো বলক এতিয়া আসল বস্তুটো বুজি লওঁ যে ইয়াৰ পৰা আপোনাৰ কি বেনিফিট হ'ব পাৰে। তো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি আপুনি লং টাইমত বহুত বেছি ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰে, লং টাইমত আপুনি বহুত বেছি ৱেল্থ ক্ৰিয়েট কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিম বুলি ভাবিছে কিন্তু আপুনি ষ্টক এনালাইচিছ কৰিব নাজানে, শ্বেয়াৰ মাৰ্কেটত একদম নতুন হয় আৰু আপুনি শ্বেয়াৰ মাৰ্কেটত যিখিনি টাইম দিব লাগে সেইখিনি টাইম আপুনি দিব নোৱাৰে, আপুনি কিবা জব বা বিজনেছ কৰে, তো ডেইলি যিখিনি আপুনি টাইম দিব লাগে সেইখিনি টাইম আপুনি দিব নোৱাৰে, তো আপোনাৰ কাৰণে একদম বেষ্ট অপশ্যন হৈছে মিউচুৱেল ফাণ্ড। আপুনি কোনোবা এটা ইকুইটি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে। ফাণ্ড মেনেজাৰ আপুনি আৰু মোতকৈ বহুত বেছি এক্সপাৰ্ট হয় আৰু ফাণ্ড মেনেজাৰে নানা ধৰণৰ কোম্পানীৰ শ্বেয়াৰত আমাৰ টকাৰে ইনভেষ্ট কৰি লং টাইমত বহুত বেছি ৱেল্থ, বহুত বেছি ৰিটাৰ্ণ জেনেৰেট কৰি দিব পাৰে। আপুনি নিজে কোনো ডাইৰেক্ট শ্বেয়াৰত ইনভেষ্ট কৰাতকৈ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাটো বেছি ছেফ হয়, কাৰণ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আপোনাতকৈ বেছি ফাণ্ড মেনেজাৰ এক্সপাৰ্ট হয়, আপোনাতকৈ বেছি নলেজ ফাণ্ড মেনেজাৰৰ আছে। তো যিসকল একদম বিগিনাৰ হয়, শ্বেয়াৰ মাৰ্কেটত একদম নতুন হয়, তেওঁলোকৰ কাৰণে মই সাজেষ্ট কৰিম যে ইকুইটি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাটো সবতকৈ বেষ্ট হয়। ডেট মিউচুৱেল ফাণ্ডতো ইনভেষ্ট কৰিব পাৰে, কিন্তু ইকুইটি মিউচুৱেল ফাণ্ডতকৈ ডেট মিউচুৱেল ফাণ্ডত ৰিটাৰ্ণ কম হয়। তো ইমান দিনে কেৱল মিউচুৱেল ফাণ্ড সহিহে এই এডটো শুনি আছিল, কিন্তু আজি নিশ্চয় বুজি পালে যে মিউচুৱেল ফাণ্ড আচলতে কি হয়। তো যদি এতিয়ালৈ আপুনি আপোনাৰ ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰা নাই, তো জলদি আপোনাৰ ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰক। তো আজিলৈ ইমানেই। যদি আজিৰ ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে বা কিবা বুজিব পাৰিছে, তো প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সবেই ফাইনেন্সিয়েলি আমি লিটাৰেট হ'ব পাৰোঁ। তো লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।